हेलो गाइज वेलकम बैक टू माय यूट्यूब चैनल आपनालोक सकलोके स्वागतम जनाइছো मोर आन एटी भिडिओলৈ आशा करिছো आपनालोक सकलोरे भाले मोरो ভাল বুলি কব নোৱাৰি আৰু তেনেকে তথাপিও ভালে এতিয়া আমি দুজনী উলাই আহিছো আৰু লাহে লাহে পথাৰলৈ বুলি আজি পথাৰত হাল বাই আছে সেই কাৰণে আমি ভাত দিবলৈ বুলি উলাইছো এতিয়া বা আৰু মই আহিছো ইয়া দুজনীয়ে দুটা টুফুলা লৈ আহিছো বেলেগে আহে ভাত দিবলৈ পথাৰলৈ গলে পথাৰে আমি আহিবলগীয়া হৈছে ৰাস্তায় আৰু আমাৰ পথাৰ ইমান দূৰত আছে যে এনেকুৱা লাগে যে ফুৰিবলৈহে গৈ আছো যেন কিন্তু আমি এতিয়া ফুৰিবলৈ যোৱা নাই পথাৰলৈকে গৈ আছো এতিয়া আহি আমি এডখৰ বাট পাইছোহি আৰু এবখলা যাবলৈ আছে ফাইনেলি এতিয়া আহি আমি পাই গলোহি আমাৰ লক্ষ্য স্থান কৃষ্ণবাচিলো গছকি আমি আহিছো এজনা আমাৰ ৰখি আছে ভাতৰ কাৰণে আমি আহি পথাৰ পাই গলোহি আৰু ইয়া হৈছে আমাৰ পথাৰ এফালে ৰুইছে আৰু মানুহবোৰে কিন্তু আমাৰ এতিয়ালৈকে ৰুৱা হোৱা নাই আৰু এফালেও পুৰা খালী আছে এতিয়া মই এইটোকে পাৰি অকণমান বহি ল'ম এয়া আমাৰ ভাত পথাৰলৈ আহিছো যেতিয়া পথাৰৰ পৰিৱেশটো চাবই লাগিব ন সেইকাৰণে এতিয়া আমি নামি আহিলো পথাৰলৈ কিন্তু যেতিয়া এই পথাৰৰ আলিবোৰত বুকাৰে নেদৰে আলি দি থোৱা হয় ন তেতিয়া ইয়াত খোজ কাঢ়িবলৈ অকণমান দিগদাৰ হয় আৰু এইফালে আমাৰ এগৰাকীয়ে পুৰা চিঞৰি কথা পাতি আছে সেইফালে বৌহেতে ৰুই আছে আমি পথাৰত আহি পিনে ফটো মাৰি আছো এয়া আমাৰ পোষ্ট দি আছে মই কেমেৰামেন কৰি আছো আপোনালোকে বেয়া বুলি নেভাবিব আমি পথাৰত আহিলে ফটোটো মাৰিমেই বহুত এবছৰৰ পাছত আহো চকু পানী ষ্টপ লাকি ভিডিঅ'বোৰ কোনো নাচায় লাকিয়ে বেয়াকৈ বনাই হ'বলা নে কিয়ে নে ভিডিঅ' ছাবস্ক্ৰাইবো নকৰে চেনেলটো কোনো ভিডিঅ' নাচায় ভিউৱাৰ্ছো নপৰে সেইটো কাৰণে লাকি এনেকৈ থাকে আৰু আমাৰ ঘৰৰ সেইফালেতো চবেই ৰুলে কিন্তু এইফালে দেখিছোঁ কোনো ৰুৱাই নাই মানে এঘৰ দুঘৰ ৰুইছে কিন্তু সকলোবোৰে ৰুৱা নাই এতিয়ালৈকে মাটি পুৰা পথাৰ খালী হৈ আছে এতিয়া আমি আহি ঘৰ পাব আৰু আছে অকণমান দূৰ যাব লাগিব অৱস্থা বেয়া মানে ভোক লাগিছে আৰু কিনো কম দেৰি হ'ল ন এতিয়া টাইম হ'ল আৰু ভাত খাবলৈ হ'ল ঘৰ গৈ দেখাই আছো আপোনালোকক পথাৰৰ পৰা আহি থাকোঁতে মোৰ এতিয়া লাভেই হ'ল আৰু কিনো কম জেঠাইহঁতৰ ঘৰত মানে আজি গাহৰি কাটিছিলে তো আহোঁতে মোক জেঠাই মাংস দি পঠিয়াইছে এনেও মোৰ প্ৰিয় হয় গাহৰিটো মই আৰু ভালেই পালোঁ এতিয়া লৈ পিনে আহি আছোঁ পুৰা আৰু দেই ফাইনেলি এলাই পেলাই আহি ঘৰ পাই গ'লোহি অৱস্থা বেয়া পুৰা ইমান দূৰ অহা যোৱা কৰিছোঁ ভৰি বিষ হৈ গৈছে এতিয়া ভোক লাগিছে এতিয়া ভাত খাম আৰু ভৰি হাতকেইটা ধুই লওঁ আগতীয়াকৈ আমি ভাত পানী খাই আজৰি হৈছিলোঁহে তাৰ পাছতে দেখিলোঁ আইচক্ৰীম বিকা দাদা এজন আহিছে আমি ৰখিব নোৱাৰিলোঁ আৰু খায়ে দিলোঁ এতিয়া আমি এয়া গাহৰি মাংস নিমখ হালধি সানি ল'লোঁ আৰু এতিয়া পুৰি খাম সেইকাৰণে খৰি কাঠ দিম আজি এতিয়া গাহৰি পুৰি পিনে পুৰা উলিয়ালোঁ আৰু এতিয়া হ'ব সময় টেষ্ট কৰা আৰু আপোনালোকেও জনাব যে এনেদৰে আপোনালোকে গাহৰি খাই কোনে ভাল পায় এতিয়া বনাই হৈ গ'ল মই এতিয়া এপিচ টেষ্ট কৰি চাবলৈ লৈছোঁ ধুনীয়া হৈছে কিন্তু নিমখটো অকণমান বেছি হ'ল দেই আৰু আপোনালোকক ক'বলৈ পাহৰিলোঁ যে মাংসখিনি মই যেতিয়া মানে খৰিকাত দিবলৈ লৈছিলোঁ তাৰ আগত মাংসখিনি বইল কৰি লোৱা হৈছিল আপোনালোকে এনেদৰে গাহৰি খৰিকাত দি খাই কোনে ভাল পায় মোক কমেণ্ট কৰি জনাব
আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। বাই বাই।